অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ কিছুদিন আগতে আহিল এটা ভাল খবৰ। গতিকে বলকচোন বৰষা ৰাণী বিষয়ালৈ অহা ভাল খবৰটো জানি লওঁ। বৰষা ৰাণী বিষয়া এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও বৰষা ৰাণী বিষয়া এগৰাকী ইউটিউবাৰ আৰু সেয়েহে বৰষা ৰাণী বিষয়াৰ ইউটিউব চেনেলটোলৈ অলপতে আহিল এটা সুখবৰ। তেখেতৰ ইউটিউব চেনেলটোৱে অলপতে 1 লাখ ছাবস্ক্ৰাইবাৰ সহ ইউটিউবৰ ফালৰ পৰা এটা সিলভাৰ প্লে বটন পাবলৈ সক্ষম হ'ল আৰু সেয়েহে বৰষা ৰাণী বিষয়াই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিছে যাতে বৰষা ৰাণী বিষয়াই এনেদৰে আৰু বহুদূৰ বাট আগবাঢ়িব পাৰে আৰু আমিও আমাৰ ফালৰ পৰা বৰষা ৰাণী বিষয়ালৈ 1 লাখ ছাবস্ক্ৰাইবাৰৰ বহুত শুভকামনা জনালো। গতিকে বৰষা ৰাণী বিষয়ালৈ অহা ভাল খবৰটো জানি যদি আপোনাৰো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ। Presented to Barsha Rani Bishaya for passing 1 lakh subscribers. Dun, dun, dun.